হেল্ল' ফ্ৰেণ্ডছ, আজি মই গৈ আছোঁ আমাৰ গাঁৱৰ এঘৰ মানুহৰ ঘৰলৈ আৰু তেখেতৰ লগত অলপ কথা পাতিম আৰু তেখেতৰ হস্তশিল্পৰ বিষয়ে আমি জানিবলৈ ইচ্ছুক। সেয়েহে তেখেতৰ ঘৰলৈ গৈ আছোঁ আৰু তেখেতৰ হাতৰ বিদ্যা বুলি ক'ব লাগিব আমাৰ গাঁৱলীয়া ভাষাত। তেখেতৰ হাতৰ বিদ্যানো কি বনাই বাঁহৰে আমি চাওঁচোন তেওঁৰ হস্তশিল্প। চাই থাকোঁ ভিডিঅ'টো এণ্ডলৈ। হেল্ল' ফ্ৰেণ্ডছ, মই আছোঁ আমাৰ গাঁৱৰ আমাৰ এজন খুৰাৰ ঘৰত আৰু তেওঁৰ ঘৰলৈ এটা কাৰণে আহিছোঁ। তো আপোনালোকক ক'বলৈ তেওঁৰ নাম হৈছে খগেন চন্দ্ৰ ৰাভা না খুৰা? খুৰাই আমাৰ হৈছে খুৰাই গাঁৱত যিমান জাকৈ খালৈ আৰু এনেকুৱা টুকুৰি পাচি আৰু কুলা এনেকুৱা ধৰণৰ বস্তুবিলাক বাঁহৰ বস্তু তেওঁ বনায় আৰু আপোনালোকে আহিলে ইয়াতে পাই যাব। যদি আপোনালোকক দৰকাৰ হয় কিনিব পাৰিব তেখেতৰ পৰা। তেখেতৰ লগত কথা পাতিম আৰু কি বনাইছে চাওঁ। আৰু এনেকুৱা গাঁৱত প্ৰায়ভাগ আজিকালি নাইকিয়া হৈছে, মানুহ বহুতেই নবনায় আৰু তেখেতে অকল মই দেখিব পোৱাত আমাৰ গাঁৱত তয়ে বনাই এইবিলাক বস্তু। এতিয়া কি বনাই আছা? পাচি না? ধান থোৱা পাচি। ধান থোৱা পাচি বনাইছে, আৰম্ভ কৰি আছে এতিয়া। ধান থোৱা পাচি এটা বনাব। কিমান ডাঙৰ হ'ব এতিয়া ধান থোৱা পাচিটা? আধামান খোৱা না? এতিয়া আৰম্ভ কৰিছে এতিয়া। আৰু এতিয়া টুকুৰি বনাইছে। আধা মোন পাচি টুকুৰিটোকে পাচি গৈছে আৰু। এতিয়া মাটি চাটি লেপি দিলে কিবা হৈ গ'ল, পাচি হৈ গ'ল। তাৰপিছত এনেকৈ বনাইছে আৰু বহুত বস্তু এইবিলাক চাওক। কুলা বনাইছে, বিভিন্ন ধৰণৰ ষ্টাইলত বনাইছে। এইগিলা বিকিব নিবৰ কাৰণে ভৰাইছে চাগে। এইটো এটা ষ্টাইল, ডাঙৰ অলপ, এইটো সৰু। চাওক আৰু এইটো ৰাউণ্ড আছে। এইটো ৰাউণ্ড আৰু আছে। এইটো আৰু অলপ বেলেগ চাইজ। কি কুলা কয়? খেনা কুলা বোলে, এইটোৰ নাম খেনা কুলা। এইটো ডাঙৰ চাইজ, সৰু চাইজ। খুৰা ইয়াত আহিলে পাই যাব না? মানুহ পাব। এই দামবিলাক কেনেকা কৰিছে এইগিলা? দাম 250 গোটেইখিনি। এটাৰ দাম? কুলাবিলাৰ দাম 250। আৰু এই পাচিৰ দাম 100, 150 এরকম। পাচিগিলা আপোনালোকে কৈছে এই কুলাবিলাকৰ দাম বোলে 250। চাইজ লৈ নহয় প্ৰত্যেকটোৱে আৰু। আপুনি যিটো ইচ্ছা সেইটোৱে নিব পাৰে। 250 টকা কৰি বিক্ৰী কৰি আছে। আৰু এই পাচিটো 150 টকা আছে। 150 আছে আৰু কি? ইয়াত কৰি সৰু হ'লে অলপ সৰু চাইজকেইটা 100। চাইজত যদি সৰু থাকে তেতিয়াহ'লে অলপ 100 টকাটো পোৱা যায়। আৰু এইবিলাক 150 টকা কৰি বিক্ৰী কৰি আছে। খুৰাক আমি কিবা সুধিম। খুৰা কিমান দিনৰ পৰা আৰম্ভ কৰি আছে এই কামটো? এটা বহু বছৰ হ'ল। আজি বহু বছৰ হ'ল। বহু বছৰ হ'ল না? এই কামটা মোৰ। জাকৈ খোলাই চব বনাই না? চব আছে, চব পাব ইয়াতে। খালৈ লাগিলে মানুহ কাৰোবাৰ যদি খালৈ বনাব দিয়ে পাব আৰু। জাকৈ বনাব দিলেও পাব। আৰু টেপা বনাব পাব নেকি? টেপাও আছে, সেই বেৰাতে আছে। এয়া টেপা আছে। টেপাও যদি কোনোবাই বনাবলৈ টেপা বনাব পাৰিব। অৰ্ডাৰ দিলে বনাবৰ কাৰণে খুৰাই বনাই দিব পাৰিব। বনাই থোৱাই আছে। এইখিনি আপোনালোকক দেখালোঁ বাৰু। শেষত কৈছোঁ আপোনালোকক এইখিনি, যদি আপোনালোকক কুলা পাচি বা এনেকুৱা জাকৈ খালৈ আদি কৰি পৰা যি বস্তু লাগে, বাঁহৰ বস্তু যদি লাগে, ইয়াতে খুৰাৰ তাতে আহি যাব আৰু আপোনালোকে বনাব দিব পাৰে। এইখিনি আছিল আজিৰ ভিডিঅ' আছিল। আপোনালোকক জনাব পাই মই সুখী হ'লোঁ। থেংক ইউ।